এৰা শুনিছানে? কি হ'ল? কেলে চিঞৰিছে? এৰা মই ওলাই ৰেডি। তোমাৰ বৈকুণ্ঠহে আহি নোলালহি। আহিব ৰ'বচোন, সি হৰি গাড়ীখন বিচাৰি গৈছে, নেপালে মৃদুলৰ গাড়ীখনকে লৈ আহিব। মই এই মৃদুল বোলাটোৰ লগত যোৱাত নাই দেই। ইমান ওপৰত কথা কয়, সি যেন মোক পুষ্পক ৰথখনতহে তুলি নিছে। হ'লেও তাৰ নিচিনা ল'ৰা এটাই যে গাঁৱৰ মানুহক সহায়ৰ কাৰণে গাড়ী এখন দিয়ে, ই এটা সমাজ সেৱাই দিয়ক। এৰা তুমি বৈকুণ্ঠক ফোন কৰি কৈ দিবা, হৰিৰ গাড়ীখন নাযায় যদি মই কাইলৈকো যাব পাৰিম। এৰা মোৰ এনেকুৱা যোৱা থোৱা বেমাৰ হোৱা নাই নহয়। কালিলৈ বৈকুণ্ঠৰ আহৰি আছে বা নাই, মাত এটা দিলে ল'ৰাটো দৌৰি আহিছে বুলিহে। নাহিলে কেনেকৈ হ'ব? এই বুঢ়া বুঢ়ীহাল ঘৰত অকলে থাকে। অধীৰে আহোঁ বুলি ক'লে আহিব নোৱাৰে নহয়। মই যদি দৰকাৰ সময়ত নাহোঁ, কোন আহিব? অধীৰৰ হৈ যে তই দায়িত্ববোৰ পালন কৰি আছ, অধীৰে পিছেতো কিবা কিবি দিয়ে নে নিদিয়ে? হেৰৌ কি দিব লাগে? সেইহাল হৈছে মোৰ নিজৰ বৰ্তা বৰমা। মোৰ কি নিজৰ দায়িত্ব নাই? হেৰ' দায়িত্ব নিজৰ পুতেকৰে দায়িত্ব নাই। মাক দেউতাকক ইয়াত অকলে এৰি থৈ চহৰত গৈ দুহাতেৰে ধন ঘটি আছে। কাম কৰি ঘটিছে, চুৰ ডকাইতি কৰি নহয় নহয়। শুনিছোঁ চেগুনৰ বাগান কৰিছে বোলে। আজিকালি চেগুন কাঠৰ দাম সোণৰ নিচিনা। মাজে মাজে কিবা এটা ল'বি, এনেই ফ্ৰীতে বুঢ়া বুঢ়ী আলপোচন ধৰি লাভ নাই। জয়দা, জীৱনত টকা পইচা বস্তু বাহানিতকৈও বেলেগ আনন্দ আছে। এই অনবৰতে টকা পইচা কৰি ফুৰা মানুহৰ শেষৰ ফালে আকৌ খাবলৈ নাপায় মৰে। হেৰ' হ'ল বুলি ফ্ৰীতে সমাজ সেৱা কৰাও সময় নাই। যোন ক'ত পালেহি ফোন কৰ। কিনো তোৰ ইমান তত নোহোৱা হৈছে? হা, বুঢ়া নমৰে দে। পিছে নাই চিভিললৈ অহা যোৱা ভাড়া কিমান হ'ব জানই নহয়? কিমান লাগিব? জোনৰ লগতে পাতি ল'বি। মই মানে গাঁৱৰ মানুহৰ লগত ভাড়া কথা পাতিবলৈ ভাল নাপাওঁ, তাকে সুধিবি। কিন্তু বাকী নকৰিবি হা, মানে তেলৰ দাম যিহে বাঢ়িছে, গাড়ী চলোৱাই মুস্কিল হৈছে। আচ্ছা, আপুনি এখেতৰ ল'ৰা নেকি? মোৰ বৰ্তা, মানে মোৰ দেউতাৰ একেটা পৰিয়ালৰ। ল'ৰা নহ'লেও ল'ৰাৰ দায়িত্বখিনি প্ৰকৃততে সিহে পালন কৰি আছে। আপোনাৰ ল'ৰা ছোৱালী? ল'ৰা এজন গুৱাহাটীত থাকে। বৰ্তমান এটাই, অতীতত আছিল। তিনিটাকে সন্তানৰ বাপেক হৈও এতিয়া একমাত্ৰ সন্তানটোহে আছেগৈ। আপোনাক ছাৰে অতীতত কি হৈছে সেইটো সোধা নাই নহয়, বৰ্তমানত কি হৈছে সেইটোহে সুধিছে। আজি বহুত বছৰে মোৰ ল'ৰা ছোৱালী কিমান বুলি কোনেও সোধা মোৰ মনত নপৰে। আজি এখেতে হঠাৎ সুধি দিয়াৰ কাৰণে মুখৰ পৰা ওলাই গ'ল। অ'কে, আপোনাৰ ল'ৰাই চহৰত কি কৰি আছে? চাকৰি? বিজনেছ কৰে, মানে ভাল ডাঙৰ বিজনেছ। নিজৰ ঘৰ দুৱাৰ। বৰ ব্যস্ত বেপাৰী সি, ঘৰলৈ আহিবলৈ সময়ে নাপায়। ছাৰে ল'ৰাৰ কথা সুধিলে যে, বৰ্তাৰ বেমাৰটো হৈছে কি? নাই, তেনেকুৱা একো হোৱা নাই। আচলতে বয়স হৈছেতো, গতিকে ৰুটিন চেকআপ এটা কৰাটো দৰকাৰ। ৰুটিন চেকআপ মানে? আপোনাৰতো এতিয়া চবেই চাব লাগে। আপোনাৰ গোটেই ব্লাডৰ ইনভেষ্টিগেশ্যন, লিভাৰ, কিডনী, ছ'ডিয়াম, পটেছিয়াম আৰু এই সকলোবোৰ টেষ্ট কৰিব লাগিব। মোৰ ইমানবোৰ বেমাৰ হৈছেনে? লিভাৰ, হাৰ্ট, কিডনী চবেই যদি বেয়া, মই বাচি আছোঁ কেনেকৈ? নাই, এইবোৰ বেমাৰ হৈছে বুলি মই কোৱা নাই, কিন্তু আপোনাৰ পাৰ্টছবোৰ ডেফিচিয়েঞ্চি ক'ৰবাত আছে নেকি সেইবোৰ চাবৰ কাৰণে ব্লাড টেষ্টখিনি কৰিব লাগিব। গোটেইখিনি কৰাবৰ বাবে মোৰ সামৰ্থ্য আছেনে নাই সেইটো জানিবলৈকে আপুনি মোৰ ল'ৰাই কি কৰে সুধিছে নহয় জানো? আৰু এতিয়াতো ভাল ব্যৱসায় কৰা বুলি জনাৰ পিছত আৰু দুটামান টেষ্ট কৰাবৰ কাৰণে লিখি দিব পাৰে নহয় জানো? বৰ্তা মনে মনে থাকক। নাই, তেখেতৰ চেণ্টিমেণ্টটো মই বুজি পাইছোঁ। কি কৰিব কওক? আপোনাক বাহিৰৰ পৰা চাই মই পেৰাচিটামল বা কফ চিৰাপ দুটামান যদি দি পঠাওঁ, কিন্তু আপোনাৰ এই হাৰ্টৰ যিটো বিষ হৈ আছে, ক'ৰবাত যদি আৰ্টাৰী ব্লক হৈ আছে, ক'ৰবাত যদি কিডনী ফাংচন কমি আছে, এই গোটেইবোৰ চাবৰ কাৰণেহে এই টেষ্টবোৰ কৰিব লাগিব। খুৰাদেউ, ডাক্তৰে টেষ্টবোৰ এনেই নিলিখে নহয়, বেমাৰটো কি হৈছে উলিয়াবৰ কাৰণেহে লিখে। হ'ব ছাৰ, কি আছে লিখি দিয়ক, মই ব্যৱস্থা কৰিম। এখেতৰ ল'ৰাটোতো গুৱাহাটীতে থাকে, হয়, গতিকে তাতে গৈ এটা হল বডি চেকআপ কৰি ল'লে ভাল হ'ব। ঠিক আছে।
শুন ল দৰৱ আনিবলৈ পইচা নালাগিব জানো মই দৰৱ লগতে আনিছোঁ নহয় বৰ্তাই পইচা দিছে বৰমা মই যাওঁ সৰু দোকানীক গৈ সোনকালে ভাড়াটো নিদিলে সি ইয়াতে বিচাৰি ওলাবহি হওক দে তই যা আকৌ লগে লগে গাড়ীখন পালি নহ'লে ভাতকে খাই যা বেছি দেৰি নালাগে ভাত নাখাওঁ বৰমা সোনকালে যাওঁগৈ বৰ্তাক টাউনলৈ নি টেষ্টখিনি কৰাৰ ব্যৱস্থা এটা কৰিব লাগিব ডাক্তৰে এনেই টেষ্ট কৰাবলৈ নিদিয়ে এৰা মোৰ আকৌ চিন্তাই লাগি আছিল ভিতৰি যদি কিবা গধুৰ বেমাৰ হৈ আছে তেনেকুৱা একো নাই অ' ডাক্তৰে কৈছে এবাৰ চাই লোৱাটো ভাল এবাৰ মনত সন্দেহটো উপজিছে যেতিয়া সন্দেহটো মাৰি লোৱাটো ভাল হ'ব এতিয়া কেনেকৈ কি কৰ তইহে জানিবি নহ'লে হৰি গাড়ীখনকে মই লৈ যোৱাটো ডাঙৰ কথা নহয় বৰ্তাই যাম বুলি ক'লে মই কাইলৈকে লৈ যাম কিন্তু কথাটো হ'ল পইচাৰ কথা চিন্তা কৰিছ নহয় কামটো কৰাৰ আগতে অধিৰাৰ লগত এবাৰ আলোচনা কৰি ল'ব লাগিব কোনো দৰকাৰ নাই মোৰ কোনো টেষ্ট কৰাৰো দৰকাৰ নাই আৰু অধীৰক জনোৱাৰো কোনো দৰকাৰ নাই ডক্তৰে লিখি দিয়া ঔষধকেইটা খাই মই ঘৰতে থাকি ভাল হ'ম মোৰ এই সাধাৰণ বেমাৰটোৰ কাৰণে ব্যস্ত মানুহক আমনি কৰিব নালাগে কিন্তু বৰ্তা মই কৈছোঁ নহয় বাছ তোমাকৰ পাৰ্টি চাৰ্টি আছে নেকি মোৰ পাৰ্টি থাকিলে তোমাক লগ নলম নে এই সন্ধিয়াখন নীল পুলিচ লগাইছে যে সেইটো কাৰণে সুধিছোঁ কাইলৈ ইউথ ক্লাবত চেমিনাৰ এখন আছে থৈ আহিব লাগিব নালাগে অনানিয়া ব্যৱস্থা কমিটিয়ে কৰিব তাকে মই দেওবাৰ দিনটো তোমাক ঘৰত অকলে থৈ যাবলৈহে চিন্তা হৈছে মানে তোমাৰ কাম কৰা কেইজনীৰ প্ৰতি যিহে মৰম কিজানি মই নথকাত আৰু বাঢ়িহে যায় আচ্ছা সঁচা কথা ক'লোতো অলপ বেয়া লাগিছে নেকি একেবাৰে সঁচা কথা এই কাম কৰা ছোৱালীজনীৰ লগত মোক সন্দেহ কৰি কোনো লাভ নাই অধীৰ সঁচা কথাবোৰ লুকুৱাই ৰাখিব নোৱাৰি মই সকলোবোৰ দেখি আহিছোঁ তোমাৰ কাৰোবাৰ কি দেখিছা আৰে কোৱা কি দেখিছা মোক কোনোবা দিনাখন ভুনুৰ গাত হাত দিয়া দেখিছা তাইৰ লগত কিয় পাতল কথা পতা শুনিছা কি দেখিছা কথা ক'ব আহে অধীৰ কামন এতিয়া ইমান হঠৈ দেখুৱাই একো লাভ নাই এই তুমি যে ক্লাবৰ পাৰ্টিবোৰত লোকৰ ঘৈণীয়েকৰ উদং কান্ধত হাত দি হালি জালি নাচি ফুৰা সেইবোৰ কি তোমাৰ আৰু লোকৰ ৱাইফক ৰাতি ড্ৰপ কৰিবলৈ গৈ মদৰ ৰাগীত যে গাড়ী য'ত ত'ত খুন্দিওৱা সেইবোৰ কি তোমাৰ তোমাৰ সততা আৰু নিকা চৰিত্ৰৰ পৰিচয় কিবা যদি অকল কম্পেয়াৰ কৰিব আছে নহয় তেতিয়াহ'লে অলপ ষ্টেটাছ থকা মানুহ তেওঁলোকৰ লগত কৰিবা ভুনুৰ লগত তাকো মোৰ দেই এটা কথা শুনি যোৱা মই ভুনুক পঠিয়াই দিম একেখন ঘৰতে বাঘ আৰু হৰিণাক ৰাখিব নোৱাৰে কিয় পঠিয়াব লাগে তাইক তাই ভুল কি পৰা হ'লেতো মই তোমাকে পঠিয়াই দিলোহেঁতেন কিন্তু হাজাৰ অপৰাধ কৰিলে দিয়াচোন তোমাকতো মই উলিয়াই পঠিয়াব নোৱাৰোঁ সেইবাবে ভুনুকে পঠিয়াম সেইকাৰণে সেই ইনচেণ্ট ছোৱালীজনী সাঁচি দিবা তুমি শাস্তি তাই কি শাস্তি পাব তাই আমাৰ ঘৰৰ পৰা ওলাই গৈ বেলেগ এখন ঘৰত কাম কৰিব নে তাই গুচি গ'লে তুমিহে বিচ্ছেদৰ বেদনাত জড়িত হ'বা বৰ্ণালী অলপ মুখ চম্ভালি কথা ক'বা
ইমানো আলৰ বুঢ়া হোৱা নাই যে লোকৰ ঘৰত গৈ থাকি চিকিৎসা কৰাব লাগিব। ক'তনো আনৰ ঘৰত থকা কথা ভাবিছে? আমিতো আপোনাক লোকৰ ঘৰত থৈ চিকিৎসা কৰাৰ কথা ভবাই নাই। গুৱাহাটীলৈ গৈ কিবা এটা টেষ্ট কৰোৱাৰ কথা কোৱা নাছিলা জানো তুমি আৰু বৈকুণ্ঠই? আমি কোৱা নাই, চিভিলৰ ডাক্তৰে কৈছে কিবা বোলে বডি চেকআপ কৰিব লাগে। সেইকাৰণে ডাক্তৰৰ কথা শুনি মোক গুৱাহাটীলৈ পঠিয়াবলৈ উত্ৰাৱল হৈ পৰিছা নহয় জানো? উত্ৰাৱল হৈ পৰা নাই দিয়ক, ডাক্তৰে কৈছে যেতিয়া বোলো দেখুওৱা নাই ভাল। মোৰ তেনেকুৱা একো বেমাৰ নাই, নেযাওঁ মই। বেমাৰ হোৱাৰ আগতে সাৱধান হোৱাটো ভাল। যদি কিবা হৈছেও আৰম্ভণিতে চিকিৎসা কৰিলে ভাল হৈ যাব। তোমালোকৰো যে কথা, গাত বেমাৰেই ধৰা নাই, চিকিৎসা কৰাবলৈ সাজু। কথা শুনাচোন। হেল্ল', কোনে কৈছে? অঁ, তোৰ ওচৰত হ'বলৈ মোৰ নাম্বাৰটো ছেভ নাই। মই বৈকুণ্ঠই কৈছোঁ। আৰে বৈকুণ্ঠ নহয় অ', নাম্বাৰটো ছেভে আছিলে, আচলতে ফোনটো নতুন ল'লোঁ, সেইকাৰণে দেখুওৱা নাই। হ'ব দে, এতিয়া ছেভ কৰি থবি। আৰু বাকী খবৰ ক, ভালে আছ? এতিয়া কচোন কিয় ফোন কৰিছিলি? মা দেউতাৰো ভালনে? বৰ ভাল নহয় অ' অধিতা, বৰ্তাৰ গাটো বৰ ঠিক নহয়। কাহ জ্বৰ। জ্বৰ কাহ? জ্বৰ কাহ হৈছে যদি ওচৰ ফাৰ্মাচীৰ পৰা দৰৱ এটা খুৱাই দে। নহ'লে এটা কাম কৰ, ৰ বয়স হৈ আহিছে ন, এবাৰ মই ডক্তৰক সুধি লওঁ যে বুঢ়া মানুহক কি দৰৱ দিলে ভাল হয়, আৰু তোক মই দৰৱটোৰ নাম পঠিয়াই দিম, তই কিনি ল'বি। নাই নালাগে, মই চিভিলত গৈ ডাক্তৰক দেখুৱাই আনিছোঁৱেই। তেওঁ বৰ্তাৰ কেইটামান টেষ্ট কৰিবলৈ লিখি দিছে। চিভিল পোৱালিগে যে, গা বেছি বেয়া নেকি? নাই, তই চিন্তা নকৰিবি, ইমান চিন্তা কৰিবলগীয়া একো হোৱা নাই। মানে বৰ্তাৰ অলপ বয়স হৈছেতো, সেইকাৰণে অলপ হোল বডিটো চেকআপ কৰিবলৈ দিছে। হোল বডি চেকআপ? বাইদেউ ওলাই হ'ল নেকি? হ'ল চাগে, মোক গাড়ীত বস্তুকেইটা ভৰাব ক'লে নহয়। বাইদেউক যে মোক এৰি আহিব ক'লে, ছাৰ ক'ৰবাত যাব নেকি? মই কি জানো, আৰু তোক মালিকনী চব কথা কিয় লাগে? থৈ আহিবলৈ কৈছে থৈ আগৈ, বাছ। দুদিনমানৰ পৰা যে তই মনটো মাৰি আছ, কিয়? নাই, এনেই। ঐ শুনচোন, তই মোকো ক'বলৈ টান পাইছ? তই মন চনবোৰ মাৰি থাকিলে ভাল নালাগে কাৰণে সুধিছোঁ তোক। তোৰ চিনাকি কোনোবা মানুহৰ ঘৰত কাম কৰা মানুহ লাগে নেকি সুধিবিচোন। তাৰমানে তই? যামগৈ, মানে যাব লাগিব। কিয় যাবি? এইখন দেখোন একদম তোৰ ঘৰ, নিজৰ মানুহ নিচিনা। এইখন ঘৰ এৰি থৈ যাবি? আমিবোৰ কাম কৰা মানুহ, মালিকৰ ঘৰৰ মানুহক বেছি নিজৰ বুলি ভাবিলে নিজৰে বিপদ। সন্দেহ কৰে। সন্দেহ কৰে তোক? কাৰোবাৰ ঘৰত লাগিলে জনাবিচোন। অ' বৰ্তা, আপুনি কিন্তু মিছাতে ডাক্তৰজনক সন্দেহ কৰিছে। ডাক্তৰে এনেই টেষ্ট কৰিবলৈ নিদিয়ে নহয়। তোৰ ডাক্তৰ কিডাল জানে সি? বৈকুণ্ঠ শুনিলি, ডাক্তৰে এতিয়া একোডাল নজনাই হ'ল। এখেত ডাক্তৰতকৈ পণ্ডিত। ইমানেই যদি জানে তেন্তে সি মোৰ গাত হাত দি কিয় ক'ব নোৱাৰিলে মোৰ বেমাৰটো কি? ইমান সোপা টেষ্ট কৰাৰ পাছততো সকলোৱে ক'ব কি বেমাৰ। বৰ্তা, তাকে গম পাবৰ বাবে টেষ্টখিনি কৰি চোৱাটো ভাল। তই নেদেখিলি নে? তেওঁ মোৰ ল'ৰাই কি কৰে বুলি সুধি লৈ সি অনুমান কৰি ল'লে কিমান লিখিব লাগিব। যেই গম পালে যে মোৰ ল'ৰা এজন গুৱাহাটীৰ ভাল বিজনেছমেন, তাৰ হাত নোৰোৱাই হ'ল। সি যিমান সোপা টেষ্টৰ নাম লিখিলে, আমি তাহানি কৰা মহাভাৰতৰ নাটকবোৰত ইমানবোৰ চৰিত্ৰই নাথাকে। প্ৰেছক্ৰিপশ্যন নহয় যেনিবা এখন ভোটাৰ লিষ্টহে লিখিছে। মানুহটোৰ কথা শুনচোন, আপোনাক টেষ্ট কৰাবলৈহে দিছে। ইমান ভয় খাবলৈ আপোনাক অপাৰেশ্যন কৰিবলৈ কোৱা নাই নহয়। টেষ্ট কৰাবলৈ মই ভয় খোৱা নাই অ', কিন্তু সেই সোপা কৰাবলৈ যে মই তাৰ ঘৰত থাকি লৈ কৰাব লাগিব, সেইটো কাৰণেহে ভয় খাইছোঁ। তাত গৈ থাকিব লগা হোৱাতকৈ
বেমাৰ হৈ চিতাৰ জুইত উঠিলেও কিজানি শান্তি পাম। মনে মনে থাকক আপুনি। মানুহটো মূৰৰ কিবা বিকৃতি ঘটিছে নেকি? অনবৰতে খালি মৰা 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 কথা। মৰিবলৈ যদি ইমানেই ফূৰ্তি লাগিছে মৰক। মোৰ কি হ'ব?